নমস্কাৰ। নিৰ্মলপ্ৰভা বৰদলৈৰ সেই কালজয়ী কবিতাটো মনত পৰেনে? বন্দুকৰ শব্দত ৰাতি পুৱাইনে? পুৱাই সেই চৰাইটোৰ মাতত, যি গুটি খাই ৰাতিৰ আন্ধাৰবোৰ। লাহে লাহে শিল্পীও সেই চৰাইটোৰ দৰে আন্ধাৰ বিনাশী জেউতি আনে। জ্যোতিপ্ৰসাদ আগৰৱালাদেৱ, নামটোতে জ্যোতি আছে। সেই আগৰৱালাদেৱৰ পবিত্ৰ স্মৃতিত শিল্পী দিৱসৰ দিনা সমূহ শিল্পীলৈ শ্ৰদ্ধা নিবেদিছোঁ। শিল্পীসকল মাটিৰ মানুহ, বুকুৰ তেজেৰে শিল্পীসকলে সৃষ্টি কৰে। শিল্পীৰ সংজ্ঞা কি? যুগে যুগে সলনি হৈছে শিল্পীৰ সংজ্ঞা, যুগে যুগে সলনি হৈছে কৃষ্টিৰ সংজ্ঞা, যুগে যুগে সলনি হৈছে পটভূমি। তথাপিও শিল্পী সদায় শিল্পী। শিল্পী সদায় মানুহৰ বাবে, শিল্পী সদায় দৰদী, শিল্পী সদায় সৃষ্টিশীল। আৰু সেই সৃষ্টি সদায় বন্দুকতকৈও শক্তিশালী। এজন শিল্পীৰ কণ্ঠত পৃথিৱী সলনি হ'ব পাৰে। এজন শিল্পীৰ কণ্ঠত এখন সমাজ, এখন জাতীয় জীৱনৰ চৰিত্ৰ সলনি হ'ব পাৰে। এজন শিল্পীৰ শক্তি অমোঘ, এজন শিল্পীৰ শক্তি অপাৰ। সেইবাবে শিল্পী সদায় পূজনীয়, সেইবাবে শিল্পী সদায় আদৰৰ। আমি বিচাৰোঁ শিল্পীবিলাকৰ কলমত যিদৰে জাতীয় জীৱনৰ সুখ দুখ সকলো ফুটি উঠে, যিদৰে ক্ষোভ ফুটি উঠে, যিদৰে শিল্পীৰ কলমত, শিল্পীৰ শব্দত, শিল্পীৰ গানত, শিল্পীৰ কণ্ঠত বিপ্লৱ আহে। সেই বিপ্লৱে সকলোৰে মনবোৰ, অনাগত দিনবোৰ আৰু জাতীয় জীৱনৰ ভৱিষ্যত সকলো সোণোৱালী কৰি তুলিব। শিল্পী বিতৰ্ক হয়, আজিকালি বিতৰ্ক হয়। প্ৰকৃত শিল্পী কোন? এটা সময় আছিল, যি সময়ত শিল্পী বুলি ক'লে আজিৰ দৰে গ্লেমাৰ নাছিল। এটা সময় আছিল, যিটো সময়ত শিল্পীসকল অত্যন্ত দৰিদ্ৰ আছিল। সেই সময়ৰ আমি যদি আগৰ লোকশিল্পীসকলৰ জীৱনলৈ লক্ষ্য কৰোঁ, তেওঁলোকৰ সৰহভাগেই দৰিদ্ৰ আছিল। বহুতে দৰিদ্ৰতাৰ লগত সংগ্ৰাম কৰি কৰি যুঁজি তাৰ মাজত সৃষ্টি কৰিছিল। অৱশ্যে তাৰ মাজত ব্যতিক্ৰম বহুত আছে। তথাপিও মোৰ লোকশিল্পীসকলৰ কথা মনত পৰে, যেন লোকশিল্পী মানে এটা সময়ত এনে লাগিছিল যেন ছাল পৰা ঘৰৰ পানী, ঘৰৰ ছালৰ পৰা সৰা পানী। লোকশিল্পী যাৰ জীৱনত অসংখ্য দুখ, আৰু তেওঁলোকৰ কণ্ঠত, তেওঁলোকৰ সৃষ্টিত ফুটি উঠে জনতাৰ দুখ। এটা সংজ্ঞা সলনি হৈছে। এতিয়া শিল্পী এটা গ্লেমাৰ সৰ্বস্ব শব্দ। এতিয়া শিল্পী কাৰোবাৰ বাবে জীৱন নিৰ্বাহৰ উপায় হ'ব পাৰে শিল্প সাধনা। আৰু এতিয়া শিল্পী এজনৰ কৌড় টকা থাকিব পাৰে, সহস্ৰ তেওঁৰ অনুৰাগী থাকে, আৰু তেওঁ এটা বিলাসী জীৱন কটাব পাৰে। যুগ সলনি হৈছে সময়, সলনি হৈছে শিল্পীৰ সংজ্ঞা। তথাপিও এজন শিল্পী সদায় এজন শিল্পী। এজন শিল্পী সদায় এজন সৃষ্টিকাৰী, যি সৃষ্টি কৰে মানুহৰ বাবে, মানুহৰ সৃষ্টি। সমূহ শিল্পীলৈ পুনৰ শ্ৰদ্ধা নিবেদিছোঁ আজিৰ এই শিল্পী দিৱসৰ দিনত। শিল্পীসকলে সৃষ্টি কৰি আছে, কৰি যাব। আমি আশাবাদী, অনাগত দিনবোৰত আমি আৰু এনে শিল্পী পাম, যি আমাৰ সমাজক সঠিক পথ দেখুৱাব, যি বন্দুকৰ পৰিৱৰ্তে সেউজ অনাৰ সেই বাৰ্তা দিব, আৰু যি আন্ধাৰবোৰ কুটি কুটি খাব লাহে লাহে। ধন্যবাদ।